দোস্ত ওয়েলকাম টু মাই সেকেন্ড চ্যানেল নইরিত ব্লগ। আমার ঘর এইটোৱে ঘৰৰ পৰা আজি আৰম্ভ কৰি আছোঁ আমাৰ নতুন ঘৰাই আৰু জেঠাউন ইফালে কাম কৰি আছে। ৰ'ব আপোনালোকক দেখাই আছোঁ ভালকৈ চাই এইটো এটা এনে নৰ্মেল ভিডিঅ' আৰু একো নাই হ'ব দেখাই আছোঁ। এইটো ডাঙৰ দাদা চাওক এইটো মেজৰ দাদা ৰ'ব দেখাই আছোঁ এইটো দাদা আমাৰ এইখিনি কাম কৰি লৈছে চাবৰ কি দোস্ত। এইখন পাকঘৰৰ চেল্ফ আজি লগাইছে, এইখন পাকঘৰৰ চেল্ফ দেখিছে না আপোনালোকে। জহজ জেঠা এইটো জহজ জেঠা ৰ'বহে এইটো জহজ জেঠা দেখিছে অলপমান ঢুকাই গৈছে মানে এখন লৰি কাটো আহিব আৰু এইফালে ৰঞ্জিত জেঠা ক'ত গ'লে আছোঁ এইটো ৰঞ্জিত জেঠা নাচালে। আৰু আমাৰ ঘৰটো হৈছে কমপ্লিট আৰু এইফালে কৰিব আছে এইটোৱে ঘৰ লাগ নাই নাকৈ আৰু এই দৰ্জাবিলাক কাঠত কিবা হেৰি কৰি আছে আৰু বাহিৰত দেখাওঁ ৰ আপোনালোক। এই যে আমার গাই গরু এইটু ঘর দেখিছে না এইটু ঘর এইটু হাইট আমার পাপাই কিবা করে মেশিন এতে এই জ্বালা আর সে থবরা জলকীয়া মৰি গৈছে বাকীবিলাক নাই। এইবিলাক কচু এই কচু পাই মই আছোঁ হাই দিবি হালকে বাই দিবি। এটা আমার মা হেরেস্ত আমার এইটো পরিবেশ আর হাই এইটো দেউতা না শুদ্ধা বাহে বা না শুদ্ধা বা এই পানী কইটা এতিয়া ভালকে দেখিছে নে দোস্ত চাওক ভালকে চাওক এতিয়া। সৰি মোৰ এনেকুৱা ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ঘণ্টিটো দিবা নাপাহৰিব। বাই বাই আজি।